কালি কাপোৰ এযোৰ কিনি দিছিলে হয়নে বাৰু? কোনেও মই যে গম নাপাওঁ। এই ৰ মনে মনে থাক মাহঁতে শুনিলে থব। হেৰি আকৌ প্ৰণয়ে দিলে। তোক কোৱা নাই নে? মইচোন সৰুৰে পৰা লগত থাক। মই তাইক ক'বলৈ লগেই পোৱা নাই নহয়। বল বল এইবোৰ কথা পাতি থাকিলে বল বল বল। তই হে কি খবৰ? বহুত দিন দেখা নাই তোক। ভাল ভাল তোৰ? ভালেই আৰু। অমৰ এয়া মোৰ লগত নেহা আৰু মোক। নেহাহঁত এয়া মোৰ বন্ধু অমৰ। তহঁতে কথা পাতচোন আমি যাওঁ। ঠিক আছে। এই আহিছা বাই। ঐ কি হ'ল? ছোৱালীজনী বৰ ভাল লাগিছে। হয় নেকি? ছোৱালী দেখিলে নাম্বাৰ লাগে। বাৰু কিহৰ ৰখি আছে মই যাওঁ দে তথা। বাৰু যা। ঐ চেষ্টা এটা কৰিবিচোন। ঠিক আছে ঠিক আছে। ঐ শুনচোন মোক হেল্প এটা কৰি দিব পাৰিবি নেকি? কি কচোন? মানে তইতো জান মই তহঁতক ভাল পাওঁ। সি মানে মোক চিম এখন দিছিল। মোৰ আকৌ মোবাইলটো দুটা চিম লগাব নোৱাৰি নহয়। এতিয়া চিমটো তই মানে ৰাতি হ'লে মই চলাম আৰু মোৰ চিমটো কি দিম? দিনত হ'লে মই মোৰ চিমটো লৈ ল'ম। ঠিক আছে সেইটো আৰু সুধিবলগীয়া কথা নাই। ঠিক আছে তই এইটো ল আৰু হৈ যাওঁ। ঠিক আছে। চাইছিলোঁ সেই সুবিধা পাই গ'লোঁ মই। তই মোৰ পৰা প্ৰণয়ৰ কাহিনী ছিলিতো তই চাই থাক। তোৰ আৰু প্ৰণয়ৰ ৰিলেশ্যনটো এনেকুৱাকৈ ভাঙো যাতে প্ৰণয় মোক আঁকোৱালি লয়। তোৰ কি হ'ব এতিয়া? তোৰ কি হ'ব এতিয়া? পাহিত দিন দেখিবলৈ নাই আৰু মোৰ খবৰ কেনেকুৱা? মই কিবা কামত ব্যস্ত হৈ আছিলোঁ আৰু মোৰ কথা সুধিলি যে মোৰ কথাটো একো গমেই নাপাওঁ নি? নাই গম নাপাওঁ। কি কথানো? মোৰ কাইলৈ আঙুঠি পিন্ধা। কি তই এইবোৰ কি কৈছ? মই ঠিকে কৈছোঁ। মোৰ আঙুঠি পিন্ধা তোৰ তাতে কি হ'ল? কাৰণ তাইক মই ভাল পাওঁ আৰু তাইও মোক ভাল পায়। এনে ফলত মই তাইক আনৰ হৈ যাবলৈ দিব নোৱাৰোঁ। তেতিয়াহ'লে যি কৰ সোনকালে কৰ, সময় আৰু নাই কিন্তু। বাৰু যা তই। মা কথা এটা আছে। কি কথা নো বা? কি হ'ল কচোন? মা মই মানে কি দেখাই আছ ভালকে ক। মা মই মানে ল'ৰা এটা ভাল পাওঁ। নামটো প্ৰণয়। কি? এইবোৰ কৰিবলৈ তোক কলেজলৈ পঠিয়াইছিলো। এইবোৰকে কৰিছ তই? দেউতা ঢুকোৱাৰ দিনৰ পৰা তোক আৰু ভাইটিক মই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো আৰু এতিয়া তই এইবোৰ কৰিছ। মা মই তাক বৰ ভাল পাওঁ। তাৰ অবিহনে থাকিব নোৱাৰোঁ। সি কলেজৰ নহয় চাকৰি কৰে। ঠিক আছে মই ভাবিব লাগিব। এইবোৰ কথা এনেকে ৰাখি থলে নহয়। তাক মাক দেউতাকৰ সৈতে আমাৰ ঘৰলৈ মাতিবি। বিয়াৰ কথা পাতিব লাগিব। থেংক ইউ মা। আহ মাজনী চাহ দেহি। চাহ খাব? হ'ব তুমি বহাচোন। চাহ খোৱাৰ পিছতো হ'ব। আমি দেৰি কৰি লাভ নাই।
বুজিছা ইতিমধ্যে বিয়াৰ সকলো আলোচনা হ'ল যেতিয়া ছোৱালীজনী ল'ৰা ছোৱালীৰ মন মিলিছে যেতিয়া আঙুঠিটো পিন্ধাই দিয়াই ভাল ঠিকেই কৈছে নাই কি কৰাই কোৱা? ভাল হয় ঐ বন্ধ কৰি চব কোনে ইমান চিঞৰ বাখৰ কৰিছে জানো কোন সংগচোন বলো বোলা কি হ'ব তোৰ এতিয়া মোৰ কোন তই ইয়াত কিয় চিঞৰ বাখৰ কৰি আছ মই কোন মোক সোধ এইবোৰ কি মই ইয়াত কিয় হুলস্থুল হৈছে আৰু ইয়াক মই চিনি নাপাওঁ মই যে তোমাক ভাল পাই তোমাৰ ওচৰত কি প্ৰমাণ আছে প্ৰমাণ প্ৰমাণ লাগে ন এয়া চা প্ৰমাণ এইবোৰ কি মই তুমিও এনেকুৱা তুমি মোক বিশ্বাস কৰা মোৰ কথাটো শুনিবলৈতো চেষ্টা কৰা চববোৰ দেখা পিছত আৰু মই কি বিশ্বাস কৰিম মানে তুমি কি ক'ব বিচাৰিছা নহয় নহয় প্ৰণয় মোৰ ছোৱালী এনেকুৱা নহয় এইবিলাক দেখাৰ পিছত আৰু কি জানিবলৈ বাকী আছে হা কি জানিবলৈ বাকী আছে হয় ন এইজনী ছোৱালীক তই বিয়া পাতিব নালাগে বল ঘৰলৈ বল নহয় নহয় প্ৰৱেশ তুমি নাযাবা তুমিতো মোক বুজি পোৱা আঁতৰ হয় মুচপা এইবোৰ আগতে চিন্তা কৰিব লাগিছিল আপোনালোকে এনেকুৱা নকৰিব মই আপোনালোকৰ ভৰিত ধৰিছো নহলে মই সমাজত মুখ উলিয়াব নোৱাৰিম মা উঠা উঠা মা এইবোৰ কি কৰিছা তুমি উঠা এটা সম্পৰ্ক গঢ়িবলৈ হ'লে বিশ্বাসৰ প্ৰয়োজন আৰু য'ত সম্পৰ্কত বিশ্বাসেই নাই তাত এটা সম্পৰ্ক কেতিয়াও গঢ়ি উঠিব নোৱাৰে আৰু এই বিয়াত বহাৰো মোৰ কোনো ইচ্ছা নাই বা মই লগৰ লগত খেলিবলৈ যাওঁ নাযাবি মা ঘৰত নাই নহয় এই মা আহিব মই যাওঁ হেল্ল' হেল্ল' মোক তোমাৰ লগত মোৰ আজিৰ পৰা কোনো সম্পৰ্ক নাই যি আছিলে সকলো পাহৰি যোৱা হেল্ল' হেল্ল' মোক আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই যি আছিলে সকলো পাহৰি যোৱা মাজনী তই মোক কি মাজনী এইটো সমস্যাৰ সমাধান আত্মহত্যা নেকি যদি সেইটোৱে হ'লহেঁতেন সকলোৱেচোন সেইটোকে কৰিব পাৰিলেহেঁতেন সমস্যাটোৰ সমাধান উলিয়া সমস্যাটোৰ পৰা পলাবলৈ কিয় বিচাৰিছ দেখুৱাই দে সমাজখনক তই যে নিৰ্দোষী মাজনী মোক নহ'ব মোক কিয় আহিছা তোমাক আৰু ইয়াত কি লাগে তই আকৌ কিয় আহিছ মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰিবলৈ যি হ'ল হ'ল মোক মাফ কৰি দিয়ক কিন্তু তুমিতো মোক ভাল পোৱাৰ কাৰণেহে মই কালি আহিছিলোঁ কি মই তোমাক ভাল পাওঁ কোনে ক'লে তুমিয়েতো কৈছিলা তুমিয়ে মোলৈ মেছেজ দিছিলা মই তোমাক ভাল পাওঁ বুলি কওঁতে তুমিওতো মোক ভাল পাওঁ বুলি কৈছিলা মই তোমাক মেছেজ দিছিলোঁ তুমি মোৰ নাম্বাৰ ক'ত পালা কোন আছাও এইটো নাম্বাৰ আৰু এইবোৰ মেছেজ এতিয়া সকলো বুজিলোঁ ব'লা আমি পাহিক বিচাৰি যাওঁ পাহিক লগ পালে সকলো ক্লিয়াৰ হৈ যাব
বাৰু বোলা হেল্ল' প্ৰণয়, তুমি যদি মোক এবাৰলৈ ভাল পাইছিলা তেনেহ'লে শেষবাৰৰ বাবে মোক লগ কৰিবলৈ আহা যদি মোৰ সত্যতাৰ প্ৰমাণ লাগে। তই মোৰ লগত কি কৰিবি? সকলো সঁচা কথা কয়, কি লুকাবি মোৰ পৰা? তেতিয়াহ'লে তই যেনেদৰে প্ৰণয়ক ভাল পাইছিলি মই ভাল পাইছিলো। তই মোৰ পৰা প্ৰণয়ৰ কাহিনী চাও। কি? তই এইবোৰ কি কৈছ? মই ঠিকেই কৈছো। তই মোৰ পৰা প্ৰণয়ৰ কাহিনী চাও। সেইকাৰণে অমৰলে তই বুলি মই মেছেজ কৰিছিলো যাতে প্ৰণয় আৰু তোৰ ৰিলেশ্যনটো ভাঙে। কি তুমি মোক ভাল পোৱা? মইতো তোমাক ভাল নাপাওঁ। মই তোমাক ভাল পাওঁ। সেইকাৰণে তাই দিয়া চিমটোৱে মই অমৰক মেছেজ কৰিছিলো যাতে তোমালোক দুটাৰ ৰিলেশ্যনটো ভাঙে আৰু তুমি মোক আঁকোৱালি লোৱা। কি তোৰ এইবোৰৰ মাজত মোক কিয় সোমোৱালি? পাহি, তই নিজৰ স্বাৰ্থৰ বাবে কিয় তিনিটা জীৱন ধ্বংস কৰি দিলি? মোক ক্ষমা কৰি দে, মই সঁচাই ভুল কাম কৰিলো। মই এতিয়া গম পাইছো ভাল পোৱা জোৰ কৰি লোৱা বস্তু নহয়। মোক পাৰ যদি তহঁতি ক্ষমা কৰি দে। হ'ব দে, মই তোক ক্ষমা কৰি দিছো, কিন্তু নেক্সট টাইম এনেকুৱা কাম কেতিয়াও নকৰিবি, নহ'লে বন্ধুত্ব শব্দটোৰ কোনো মূল্যই নাথাকিব। পাহি, তহঁতি দুটাই কথা পাত, মই যাওঁ। মোক ক্ষমা কৰিবা, মোৰ বৰ ভুল হ'ল। মই তোমাক বিশ্বাস কৰিব লাগিছিল। মোক ক্ষমা কৰি দিবানে? হ'ব দিয়া, মই তোমাক ক্ষমা কৰি দিছো কাৰণ মই তোমাক ভাল পাওঁ। মই তোক কিবা এটা ক'ম বুলি ভাবি আছিলোঁ। যদি তোৰ কোনো আপত্তি নাই তেতিয়া মই তোক বিয়া কৰাব পাৰিম। মই প্ৰণয় ভাল পাওঁ আৰু তাৰ বাবে আমি ভাবিব নোৱাৰোঁ। মোক বেয়া নাপাবি মই ভাল বন্ধু হৈতো থাকিব পাৰোঁ আৰু তই কোৱা কথাটো মই এবাৰ ভাবি চাম। বাৰু তোক যিমান সময় লাগে তই ল, মই তোৰ কাৰণে অপেক্ষা কৰিম। যাওঁ ব'ল। ব'ল।